কি মছলা লাগে মই ক'ম। গৰম মছলা, হালধি, নিমখ, জিৰা, জালুক, আদা নহৰু পেষ্ট, ৰেড চিলি পাউডাৰ, ধনিয়া পাউডাৰ আৰু দৈ। এতিয়া চিকেনটো মই এতিয়া এনেকৈ কাটি ল'ম মছলাখিনি যাতে ভিতৰলৈকে সোমাই যায়। এনেকৈ কাটি লৈ চাৰিওফালে কাটি এতিয়া মই গোটেই মছলাখিনি একেলগে লৈ মিক্স কৰি ল'ম। এতিয়া ধুনীয়াকৈ হাতেদি মই গোটেই মছলাখিনি মিক্স কৰি ইয়াত অলপ নেমু চেপি দিব লাগে। এতিয়া মছলাখিনি ধুনীয়াকৈ ভিতৰত সোমাই যোৱাকৈ লগাই দিম। খুব ধুনীয়াকৈ চাৰিওফালে লগাই ভিতৰলৈকে লগাই ধুনীয়াকৈ আধা ঘণ্টামান ৰাখি দিম। মই চিকেনটো জুইত বনাম দেই। জুইডাল জ্বলাই অঙঠা হোৱালৈকে এতিয়া মই অলপ ৰংটো ধুনীয়া হ'বৰ কাৰণে অলপ ফুড কালাৰ দিম। আগতে দিলে মানে হেৰি হয়, মানে একদম মাংসখিনি ভিতৰলৈকে ৰংটো সোমাই গ'লে অকণমান বেয়া লাগে, সেইটো কাৰণে মই পিছত দিছোঁ। এতিয়া কাঠিত দি মই অঙঠাত দিবলৈ ৰেডি কৰি আছোঁ। ইফালে অঙঠা ৰেডি হৈ গৈছে। ধুনীয়াকৈ কাঠিডালে ধুনীয়াকৈ খুচি দুডালকৈ দিছোঁ পৰি নাযাবৰ কাৰণে। অলপ পিছে এনেকৈ লৰাই থাকিব লাগে, নহ'লে পুৰা যাব পাৰে। হৈয়ে গৈছে প্ৰায়। এতিয়া অলপ বাটাৰ সানি দিম, বাটাৰ লগাই দিম। খাবলৈ ভাল হয় আৰু গোন্ধটো খুব ধুনীয়া হয়। বাটাৰ লগোৱাৰ পিছত 5-10 মিনিটমান দিয়াৰ পিছত হৈ যায় প্ৰায় খাবলৈ। হৈ গৈছে।
হৈ গৈছে, প্ৰায় হৈ গ'ল আমাৰ চিকেন তৈয়াৰ। হৈ গ'ল আমাৰ চিকেন ৰেডি হৈ গ'ল, তন্দুৰী চিকেন ৰেডি হৈ গৈছে।